তাৰপাছতে আহিলে প্ৰলম্বাসুৰ মানে চলনা বাইৰে ভকত বৈষ্ণৱ ভিতৰে নেই এইটো বৰ্তাৰ কথা আমাৰ কলিযুগত এইটো বেছি হৈছে যে বাহিৰত একদম ভকত আৰু বৈষ্ণৱ ভিতৰত কিন্তু ভকত আৰু বৈষ্ণৱ নাই সেইকাৰণে আমাক এই কথাটো ভগৱতে কৈছে যে বাহিৰত দৈত্য একো ভকতৰ ৰূপ লৈ আছে আর দৈত্যই ভকতৰ ৰূপ লৈ আহিলে বলৰামটো হৈ চিনি নাপালে অলপ ৰূপ নাই বাৰু আমাৰ সমাজত এনেকুৱা কিছুমান ভকত সোমাইছে যি ভিতৰত কোনো ভকতি নাই সমাজখন ভাঙিবলৈ আহে মাত্ৰ আধ্যাত্মিক জীৱনটো মাৰিবলৈ আহে তেওঁলোকে এনেকুৱা ভকত গোটেই জীৱনটো ভোজ খালে গোটেই জীৱনটো অধৰ্মৰ কাম কৰিলে ৰিটায়াৰ হোৱাৰ পাছত ইমান ডাঙৰ ভকত হৈ গ'ল নামঘৰত টকা 50,000 দি দিলে দিয়াৰ পাছত আগত বহি ল'লে আৰু বহি লোৱাৰ পাছত তেওঁৰ মতেহে চলিব এইটো প্ৰলম্বাসুৰ আৰু সেই প্ৰলম্বাসুৰে বলৰামক পিঠিত উঠাই লৈ গুচি গ'ল বলৰাম মানে কি আধ্যাত্ম বল বলৰাম হলো আধ্যাত্ম বল যাৰ আধ্যাত্ম বল যদি নাথাকে আপুনি নয়ন আত্মা বলহীন লভ্যতে আত্মবল যাৰ নহব এক কদম জীৱনৰ ৰাস্তাৰে যাব নোৱাৰিব এক কদম ত্যাগৰ ৰাস্তাৰে যাব নোৱাৰিব যে আধ্যাত্ম বল লাগিব ঈশ্বৰৰ খবৰ যাতে তিতিক্ষা আধ্যাত্ম বল সংসাৰ এৰিব লাগিব পুত্ৰৰ মৰম এৰিব লাগিব কন্যাৰ মৰম এৰিব লাগিব জীৱনৰ সৰ্বস্ব ভোগ বিলাক এৰিব লাগিব আৰু সেই এৰিলেহে আপুনি ধৰিব পাৰিব আৰু সেইদৰে বুদ্ধৰ কথাটো কৈছে বুদ্ধই নিজৰ পত্নীক এৰিছে নিজৰ পুত্ৰক এৰিছে নিজৰ ৰাজপ্ৰসাদ এৰিছে ৰাজভোগ এৰিছে আৰু সেইকাৰণে বুদ্ধত্ব জাগ্ৰত কৰিছে বুদ্ধ ভগৱান হৈ গৈছে কি বলৰ দ্বাৰা এই বলে হ'ল আধ্যাত্ম বল আৰু এই আধ্যাত্ম বলে হ'ল বলৰাম আৰু সেই আধ্যাত্ম বল যদি মাৰিব পাৰে সমাজত আরে কি ধর্ম আছে আজিকালি এইবিলাক গৰম খাতি এইটো হ'ব এই আজিকালি ইমান পিতৃৰ কাৰণে ইমান ত্যাগ কৰিব লাগে নেকি আজিকালি 2 দিন 4 দিন বা 5 দিন কৰিলে হয় এই গোটেই আধ্যাত্ম বল হীন কৰি দিব আগনবোৰ যেতিয়া হেৰাই যাব আধ্যাত্ম বল নোহোৱা হ'ব আধ্যাত্ম বল নহ'লে কৃষ্ণৰূপে আনন্দই নাপায় আপোনাৰ সেইকাৰণে প্ৰলম্বাসুৰক মাৰিলে বলৰামে আৰু বলৰামক যেতিয়া ভগৱান কৃষ্ণ ক'লে দাদা এইজন আমাৰ বন্ধু বা আমাৰ ভক্তি নহয় এজন চলনাময়ী আৰু চলনাময়ী অসুৰক বধ কৰা আৰু আমাৰ সমাজতো কৈছে যে আপোনালোকে চাব যি বক্তাই দাম দৰ কৰি আহি ভাগৱতৰ কথা সোধে এই বক্তা 1000 বছৰ শুনিলেও কামত নাহিব এই বেপাৰ অৰ্থাৎ পইচাৰ লগত য'ত লেনদেন আছে তাত আধ্যাত্মিকতা নাই মান সন্মানৰ লগত য'ত লেনদেন আছে তাত শ্ৰদ্ধা আৰু ভক্তি নাই ঈশ্বৰীয় নাই কেলে ঈশ্বৰৰ ওচৰত গ'লে ভৃত্য হৈ যাব লাগিব তাত মান সন্মান মই ৰজা মই প্ৰজা মই ধনী মই দুখীয়া ঈশ্বৰৰ ৰাজ্যত নাই গতিকে এই কথাখিনিকে গৈছে প্ৰলম্বাসুৰ তাৰ পাছতে ধেনুকাসুৰ এখন অৰণ্য আকৌ এইখিনিয়ে সময়ৰ অভাৱত মাত্ৰ কাহিনীখিনি গৈছো সময় থাকিলে এইখিনি বিশ্লেষণ হ'ব আৰু সময় হ'ব লাগিলে